লামা এই লামের জায়গায় এইখন রাস্তা হয়েছে শান্তির পথ যোজনী লামা শান্তির পথ সমন্বয়ের রাস্তা সমন্বয়ের পথ এই নামে থাকবেন বিডিসি সেক্রেটারিয়েট বিডিসি সেক্রেটারিয়েট কোয়ার্টারশিপ ধর্মই লৈছে দেখোন আমি এনে এতে থাকি জাস্ট পাস করি क्या भाई वो है क्या भाई এটা আমার আগে কোশ্চেন जोंनि सेथि हाबाफारिया खुंफुंजाबाय दानिया जोङो नैथि हाबाफारि खुंफुंगोन ফুল লগাই দিলে সন্মুখত বঢ়িয়া লাগে লাইটখিনি হৈ আছে পেলালে চাই 3 ফুট বাঢ়াই দিবা দিয়ক আৰু অলপ মাটি আৰু ইয়াত ফিনিশিং আছে নাই এটো স্যার অলপ থাকিম 16 দিন পথেৰে দেখো 3 ফুট বাঢ়াই দুখন গাড়ী अरे आप इतना लेट करके आए यार लामा नागारनानै होथ'दो सारा नैबेहाय फिरफिला जांख्रिनानै जोंनि दिनैनि हानजा सुरनायखौ जुरिगोन পতাকা জোগাৰি আমাৰ এই শান্তিৰ এক হস্তু তেওঁ আগবঢ়াই লৈ যাব সেয়েহে পতাকা জোকাৰাৰ আগতে তেওঁ দুআষাৰমান বক্তব্য ৰাখিবলৈ অনুৰোধ জনালো সরকারের ৩০ বছর সম্পূর্ণ হওয়ার এই শুভ মুহূর্তত আজি সিপিআর সরকারের নেতৃত্বত আৰু আমাৰ কোকৰাঝাৰ মিউনিচিপালিটি একেলগে আমি এটা শান্তি সমাৰোহ ইয়াত ওলাইছোঁ আমি যোৱা ৫-১০ তাৰিখৰ পৰা ১৫ তাৰিখলৈকে ৫ দিনীয়া কাৰ্যসূচী লৈ আমাৰ তৃতীয় বছৰ সম্পূৰ্ণ হোৱা এই বিশেষ সময়টো আমি উদযাপন কৰিছোঁ 10 তাৰিখে আমাৰ OCDC লেভেলত উদযাপন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰে 11 তাৰিখে আমি সমষ্টি লেভেলত কৰিছোঁ 12 তাৰিখে আমি ডিষ্ট্ৰিক্ট লেভেলত কৰিছোঁ আৰু যোৱাকালি 13 তাৰিখত আমি কাউন্সিল লেভেলতে বিভিন্ন প্ৰগ্ৰাম লৈছোঁ আৰু আজি পুনৰ আমি কাউন্সিল লেভেলত ৰাতিপুৱাৰ পৰাই আমাৰ এৱাৰ্ড ফাংচন প্ৰথম সিপিআৰ এক্সেলেণ্ট এৱাৰ্ড আমি আজি দিবলৈ আমি আয়োজন কৰিছিলোঁ আৰু এতিয়া আমাৰ দশকৰ পৰা দশক ধৰি যি এটা অশান্তিৰ পৰিৱেশ আছিলে এই ৩টা বছৰত যি এটা ট্ৰেন্সফৰমেশ্যন যি এটা পৰিৱৰ্তন আমাৰ মাজত আহিছে যি পৰিৱেশটো সিপিআৰৰ প্ৰত্যেকজন নাগৰিকে চিৰস্থায়ী হোৱাটো বিচাৰিছে যি শান্তিৰ পৰিৱেশটো
দ্বিতীয়বাসীয়ে চিৰস্থায়ী হোৱাটো বিচাৰিছে। ইয়াৰ লগতে দ্বিতীয়বাৰৰ শুভাকাংক্ষী আমাৰ অসম চৰকাৰ আৰু অসমৰ জনগোষ্ঠীবোৰ ভাৰত চৰকাৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া সকলোৱে এই শান্তিটো চিৰস্থায়ী হোৱাটো বিচাৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই শান্তিটো চিৰস্থায়ী হোৱাটো বিচাৰিছে। আমি বৰ্তমানৰ চৰকাৰে এই শান্তিটো চিৰস্থায়ী কৰাৰ কাৰণে আমি সকলো প্ৰতিজ্ঞাবদ্ধ। কাৰণে আমি আজি এই সমদলৰ দ্বাৰা আমাৰ মাজত ভেদাভেদ সৃষ্টি হৈছিলে, যি এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি খং, ৰাগ, শংকা, বিভিন্ন আমাৰ বেয়া চিন্তাবিলাক আছিলে, সেইবিলাক দূৰ কৰাৰ কাৰণে আমাৰ অঞ্চলত ভাতৃত্ববোধ যাতে সদায় থাকে, জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় যাতে সদায় থাকে আৰু শান্তি যাতে কোনো কাৰণতে আমাৰ পৰা দূৰত নাযায়। ইয়াৰ কাৰণে আজি এই শান্তি নগৰী কোকৰাঝাৰত আমি এই সমদলৰ দ্বাৰা আমাৰ শান্তিটো স্থায়ী কৰাৰ কাৰণে আমি আমাৰ আজিৰ এই সমদলত আমাৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, আমাৰ উপাধ্যক্ষ মহানায়ক ডাঙৰীয়া, আমাৰ ইউনসকল, MCLA সকল, আমাৰ স্থানীয় বিধায়ক যুৱ নেতা লৰেন্স ইছলাৰী ডাঙৰীয়া, আমাৰ মিউনিচিপালিটিৰ চেয়াৰমেন বাইদেউ, ইয়াৰ লগতে আমাৰ অঞ্চলৰ বিভিন্ন ৰাইজৰ লগতে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আকাশদ্বীপ ডাঙৰীয়া, ছেক্ৰেটাৰীসকল, CSG সকল, বিভিন্ন আমাৰ কৰ্মকৰ্তাসকল সকলোৰে অংশগ্ৰহণ কৰাত আমি ৰেলীটো সম্পন্ন কৰিম। গতিকে আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ সকলোকে এই ৰেলীত অংশগ্ৰহণ কৰিবলৈ মই অনুৰোধ কৰিছোঁ আৰু আজি এই ৰেলীটো মই আৰম্ভণি কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ। থেংক ইউ। जोबोद साबायखर थाबाय सारनिसिम। जानिया बिथाङा हानजाखौ सायख'ग्रोगोन आरो बयखौबो बिथांनि उनाव आगान गोरोबहोनानै बयखौबो खौसेथिनि आगानजों गुबुननि लामाजों आगान सुरनो थाखाय बयनिसिमबो खावलायनाय थाबाय। উন্নতির পথেরে শান্তির এখজ, আহক আমি খোঁজ কারো শান্তির পথেরে, উন্নতির পথেরে। चलो हम चलते हैं शांति और प्रगति की तरफ। आप लोग पहल हमारी एक पहल कदम से कदम मिलाकर शांति की तरफ, प्रगति की तरफ। सबको बहुत बहुत धन्यवाद। पसिसार बादि एसे गोजाननिफ्राय लानि पन्सि बिसार लाय एसे गोजाननिफ्राय लानि पन्सि बिसार एसे फुरि मोननांगौ ओइ भाइ पन्सिबो ओइ बेसेबां गस्ला गाननाय बेसेबां बेसे विकास और विश्वास के नए प्रतिमान स्थापित करें।
এক পৰ্যায়ত শান্তিৰ এটা বাৰ্তা লৈ আমাৰ কাৰণে এটা লাৰ্ণিং আণ্ডাৰষ্টেণ্ডিং ষ্টেজ আছিলে অহা 2টা বছৰ আমাৰ কাৰণে পাৰফৰ্মেঞ্চৰ এটা বছৰ হ'ব আমি 3টা বছৰৰ যিটো আমাৰ লাৰ্ণিং 3টা বছৰৰ যিটো আমাৰ এক্সপিৰিয়েঞ্চ 3টা বছৰৰ আমাৰ যিটো উপলব্ধি এই উপলব্ধি লাৰ্ণিংটো লৈ পেলাই অহা 2টা বছৰত বিটিআৰ অঞ্চলৰ 35 লক্ষ জনসাধাৰণক আগুৱাই নিয়াৰ কাৰণে আমি দিনে নিশা কাম কৰিম আমাৰ EM-MCLA সকলে দিনে নিশা কাম কৰিব আমাৰ অফিচাৰসকলে কাম কৰিব আৰু এই অঞ্চলত আমাৰ শান্তি সম্প্ৰীতি নিৰাপত্তাৰ লগতে আমাৰ শিক্ষা দীক্ষা অৰ্থনীতি সকলো দিশতে আগবাঢ়ি নিয়াৰ কাৰণে আমি কাম কৰিম আৰু সকলো জাতি জনগোষ্ঠীয়ে যাতে নিজৰ নিজৰ অধিকাৰ পাবলৈ সক্ষম হয় তেখেতসকলৰ সমস্যাবিলাক সমাধান হয় ভূমিৰ অধিকাৰৰ পৰা আদি কৰি সকলো অধিকাৰ যাতে তেখেতসকলে পায় আৰু সুস্থ নাগৰিক হিচাপে আমাৰ অঞ্চলত জীয়াই থাকিব পাৰে এই অঞ্চলত কোনো অপ্ৰীতিকৰ ঘটনা কোনো ধৰণৰ মানুহক ভাবুকি দিয়া কোনো ঘটনা মানুহৰ প্ৰতি এটা অপ্ৰীতিকৰ হ'ব পৰা তেনেকুৱা পৰিৱেশবিলাক আমি কোনো কাৰণত এটা ভাল এটা পৰিৱেশ ৰেলীটো আমি এইকাৰণে কৰিছোঁ যে আজি আমাৰ ইয়াত শান্তি আহিছে আৰু ইয়াৰ লগতে আমাৰ এটা হিলিঙৰ দৰকাৰ আছে যিটো হিলিংটো সকলো মানুহকে লাগে সকলো জীৱন যাপন কৰিছিলে এই ভয় শংকাটো চিৰদিনৰ কাৰণে দূৰ হওক সেইটো আমি বিচাৰিছোঁ ইতিমধ্যে মানুহৰ মাজত বিশ্বাস আহিছে মানুহৰ মাজত কনফিডেন্স আহিছে সকলোৱে এতিয়া উৎফুল্লিত হৈছে আৰু হাঁহি মুখেৰে বিটিআৰত সকলোৱে জীয়াই আছে এই এটা পৰিৱেশ আমি সকলোৱে পাবলৈ সক্ষম হৈছোঁ আৰু দেখিবলৈ পাইছোঁ দুৰ্গা পূজা খুব ভালকৈ হৈছে লক্ষ্মী পূজা খুব ভালকৈ হৈছে সকলো ৰীতি নীতি সংস্কৃতি আগৰ নিচিনাকৈ পুনৰ প্ৰচলন আৰম্ভ হৈছে সকলো মানুহ ওলাই আহিছে আজি বজাৰ সমাৰোহৰ পৰা আদি কৰি বিভিন্ন কাৰ্যসূচী প্ৰগ্ৰামবিলাকত ওলাই আহিছে এই যে ভাল এটা পৰিৱেশ স্বাভাৱিক পৰিৱেশ আহিছে এইটো যাতে চিৰস্থায়ী হয় এইটোকে লক্ষ্য ৰাখি পেলাই আজি আমি এই ৰেলীটো ওলাইছোঁ জয় বিটিআৰনে জয় বিটিআৰনে জয় বিটিআৰনে কত যাবি কৃষ্টি সকলো মিলি জুলি সজাও আমি আমাৰ